নিজৰে ফটো আঁকা হা নমস্কাৰ দৰ্শকসকল আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই কৈ আছোঁ শুনাই আপোনালোকে চাইছে ধুনু সোনা অফিচিয়েল এইফালে বৌ আৰু ধুনু আৰু এইফালে বাবুৱে গৈছিল চাৰিআলিত মানে ইয়াত ধুনু বাইদেউ বাবুক কৈ আছে তোক আজি বেচিম সেইকাৰণে সি একদম মাকৰ হাতৰ পাই এৰি দিয়া না আৰু এইফালে বিয়াৰ শাখাটোত আহিছিল তাৰমানে বন্ধ দেখি বৰ দুখ লাগিল তাৰমানে ঘৰৰ কাম বনালে তাড়াতাড়ি গেল বন্ধ আৰু এইফালে চাওমিন কিনি আছে এইফালে বাবুৱে আকৌ কৈ আছে সেইটো কিনোৱাকৈ সুধি আছে ৰ'লটো দহে দিছি আৰু তাৰপিছত এইফালে পেকিং কৰি আছে আৰু তাৰ নাচ পেৰচি সি নাচাকে আকৌ ধুনি কৈছে ভয় লাগে নাই তাৰপিছত আকৌ মোৰ কাৰণে কিবা নাক ফুলি আনিব গেল তাতেও সেই বেচিম বুলি কোৱা দেখি মাকৰ কোলাত উঠিলে এইফালে হোটেলত আহিলে এতিয়া আমাৰ ঘৰত আহিব বৈ কিনিলে লালমোহন আৰু এইফালে সি চাওমিন খাই আছে আমাৰ ঘৰত আৰু মই সৰু বুলি মাততে বৰ ধুনীয়াকৈ হাঁহি মাত দিছে এইফালে আকৌ চাহ দিলোঁ বৌহঁতক এইফালে বৌ আকৌ এনেই হাঁহি থাকে আৰু এইফালে সৰু বাবু আকৌ নাচ পেৰাইছে এইবাৰ মোক অলপ ভয় লাগে নাই কৈছি নাই নেবাচা নহয় এনেকৈ কৈছি তাৰপিছত হাঁহি কাহি চাগে কৈ আছে সি আমি যে ভিডিঅ'বিলাকত কওঁ ফলাৰ তলাৰ বৈ দিছি বুলি সি আম চাম দিয়ে আৰু বহুত কিবা কানি দিয়া বস্তুগিলা যে দেখাইছিলোঁ এইটোৱে ফলাৰ তলাৰ বৌ তাৰমানে নানাটোৱে আমাক কিনছি ঈদত আৰু এইফালে বাবুৱে কৈ আছে মই এটা ফটো মাৰো দিয়া হাঁহি থাকাচোন এনেকৈ কৈ আছে সেইকাৰণে আমি গোটেইসোপা হাঁহি আছোঁ আৰু নিজৰে ফটো সি কৈ আছে পা মাৰিম সেনেকৈ কৈছে আৰু এতিয়া আমি বহুত ধুনীয়াকৈ গধূলা আকৌ একবাৰ চাহ খালোঁ আৰু এনেকৈ মায়ে নাচি আছে মই গান মাৰি আছোঁ ডেকত গান শুনি আছিলোঁ আমি তাৰপিছত ৰাতিৰ ভাত সাজ খালোঁ এইফালে মাংস তাৰপিছত এইফালে পিঁয়াজ নেমু টেঙা তিয়ঁহ চালাড দালি আৰু আচাৰ যিহেতু কাইলৈ মঙলবাৰ মানে আজি মঙলবাৰে এডিট কৰি আছোঁ মই ভিডিঅ'টো এইটো সোমবাৰৰে আৰু এতিয়া আমি খাই লওঁ আৰু সকলোকে গুড নাইট দিলোঁ তাকে কৈ আছিলোঁ ভিডিঅ'টোত আৰু এইফালে মই আকৌ বোন কেইডালমান হৈছিল বনো গেলি আছিলোঁ এইফালে গৰমত মোৰ অৱস্থা সেনেকুৱা হৈছি এইফালে আকৌ মায়ে আনিছিল আম 1.5 কেজি কিনি এইটো ভিডিঅ'ত দিয়া গেছি আৰু এইফালে ধুন্দুলি তাৰপিছত নেচৰা তাৰপিছত জিকা আৰু তিতকেৰেলা মই তিতকেৰেলাটো নাখাওঁ আৰু ভেন্দিও আছে এইফালে আকৌ আমি আম খাব ধৰিছোঁ এতিয়া ইয়াত ধুনীয়াকৈ আমখিনি আনি তাৰমানে মই অলপ দেৰিকৈ কাটিম বুলি কৈছিলোঁ মায়ে কৈছে আনি থলোকে কাটিব মন উঠা নাই সেইকাৰণে গালি শুনি কাটিলোঁ দিয়ক আৰু এইবাৰ বৌঠাত গেলি গোটাইকেইটাকে দখম ৰ'ব ঘৰত কোন আছে নানাকো দখম নানিকো দখম আৰু আমাৰ চকুৰ পৰা খোজকাঢ়িও যাব পাৰি আৰু 10 টকাকৈ গাড়ী ভাড়া লয় আমি গাড়ীতে যাওঁ বাৰু মই দূৰ পাই যোৱাই নাই মাতি থাকে আৰু এইফালে সৰু বাবু তাৰমানে ধুনুক ইমান ভাল পায় আৰু আমাৰ গাঁৱৰ মানুহবিলাক যায়ে থাকে নানা ঠাইত বাই বাই